নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি ক'বলৈ লৈছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত কেইটামান কুইজৰ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টো সকলোৱে শেষলৈকে চাই যেন। 1. শংকৰদেৱৰ পিতৃৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ পিতৃৰ নাম কুসুম্বৰ ভূঞা আছিল। 2. শংকৰদেৱে প্ৰথমে ক'ত সত্ৰ স্থাপন কৰিছিল? উত্তৰ: শংকৰদেৱে প্ৰথমে মাজুলীৰ ধোৱাহাট বা বেলগুৰিত সত্ৰ স্থাপন কৰিছিল। 3. শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে কি বুলি জনা যায়? উত্তৰ: শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোক সাধাৰণতে একশৰণীয়া নাম ধৰ্ম বুলি জনা যায়। 4. শংকৰদেৱৰ সৰুকালৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ সৰুকালৰ নাম গংগাধৰ আছিল। 5. শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটক কোনখন? উত্তৰ: শংকৰদেৱে ৰচনা কৰা প্ৰথম নাটকখন হ'ল চিহ্নযাত্ৰা। 6. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কিমান খ্ৰীষ্টাব্দত হৈছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱৰ জন্ম 1449 খ্ৰীষ্টাব্দত হৈছিল। 7. বিবাহৰ কিমান বছৰৰ পিছত শংকৰদেৱৰ কন্যা সন্তান জন্ম হৈছিল? উত্তৰ: বিবাহৰ 3 বছৰৰ পিছত জন্ম হৈছিল। 8. শংকৰদেৱৰ পত্নীৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ পত্নীৰ নাম সূৰ্যৱতী আছিল। 9. শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কোন বংশত হৈছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱৰ জন্ম শিৰোমণি ভূঞাৰ বংশত হৈছিল। 10. কোন চনত শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ গৈছিল? উত্তৰ: 1403 চনত শংকৰদেৱে প্ৰথমবাৰ তীৰ্থলৈ গৈছিল। 11. শংকৰদেৱৰ মুঠতে কিমানটা বৰগীত আছিল? উত্তৰ: শংকৰদেৱৰ মুঠতে 240টা বৰগীত আছিল। 12. শ্ৰীমন্ত শংকৰদেৱে কিমান শকত দ্বিতীয়বাৰৰ বাবে তীৰ্থলৈ গৈছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱে 1550 শকত আঘোণ মাহত দ্বিতীয়বাৰলৈ তীৰ্থলৈ গৈছিল। 13. শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম কি আছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱৰ প্ৰিয় শিষ্যজনৰ নাম হ'ল মাধৱদেৱ। 14. শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱে ৰচনা কৰা অন্যতম পুথিখনৰ নাম কীৰ্তনঘোষা আছিল। 15. শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখনৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ একমাত্ৰ সংস্কৃত পুথিখনৰ নাম ভক্তি ৰত্নাকৰ আছিল। 16. শংকৰদেৱৰ জন্ম কোন ঠাইত হৈছিল? উত্তৰ: শংকৰদেৱ নগাঁও জিলাৰ বৰদোৱাত জন্ম হৈছিল। 17. শিৰোমণি ভূঞাই স্থায়ীভাৱে ক'ত বসবাস কৰিছিল? উত্তৰ: শিৰোমণি ভূঞাই নগাঁও জিলাৰ বৰদোৱাত স্থায়ীভাৱে বসবাস কৰিছিল। 18. শ্ৰীমন্ত শংকৰদেৱ কোন আছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱ এজন ধৰ্ম প্ৰচাৰক, সমাজ সংগঠক ও গায়ক, অভিনেতা, কবি, চিত্ৰকাৰ লগতে অসমীয়া সমাজৰ জাতি সাহিত্য সংস্কৃতিৰ নিৰ্মাতা আছিল।
20. শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ কি আছিল? উত্তৰ: শ্ৰীমন্ত শংকৰদেৱে সৃষ্টি কৰা নৱবৈষ্ণৱ ধৰ্মৰ মূল মন্ত্ৰ একদেৱ একসেৱ একবিনে নাই কেৱ আছিল। শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম কি আছিল? উত্তৰ: শংকৰদেৱৰ শিক্ষাগুৰুজনৰ নাম আছিল মহেন্দ্ৰ কন্দলী। 21. শংকৰদেৱে মাধৱদেৱক কোন ঠাইত লগ পাইছিল? উত্তৰ: শংকৰদেৱে মাধৱদেৱক বেলগুৰি নামৰ ঠাইত লগ পাইছিল। 22. শংকৰদেৱে প্ৰথমটো বৰগীত কোন ঠাইত ৰচনা কৰিছিল? উত্তৰ: শংকৰদেৱে প্ৰথমটো বৰগীত বদৰিকাশ্ৰম নামৰ ঠাইত ৰচনা কৰিছিল। 23. শংকৰদেৱে মুঠ কিমান বছৰ তীৰ্থ ভ্ৰমণ কৰিছিল? উত্তৰ: শংকৰদেৱে মুঠ 12 বছৰ